Welcome back to my YouTube channel, Mr. Pathok. So, আজি আমি আহি আছো কত মন্দিৰত তো আজি কিয় আহি আছো আপোনালোকে নিশ্চয় থাম্বনেল দেখি গমে পাইছে আমি কিয় আহি আছো তো গাড়ী চলাই আছো বৰ্তমান মই তো আমি মন্দিৰ গৈ পাম আৰু এতিয়া অলপমান বাকি আছে তো আপোনালোক মন্দিৰ পোৱাৰ পিছত তাতেও দেখাই আছো আৰু মন্দিৰ পাম আৰু বেছি বাকি নাই এই ৰাস্তাৰে মন্দিৰটো পায় আৰু তো গাইস আহি পালো মন্দিৰ আৰু আমাৰ এওঁ চাকি জ্বলাই আছে আৰু ইয়াৰে চাৰিও চৌহদটো মই অলপমান দেখুৱাই আছো আপোনালোকক এই গছডাল বহুত পুৰণি গছ আৰু এই হিন্দাল বাবাৰ এই গছডালৰ বহুত মাহাত্য আছে যোনে যোনে জানে তেখেতসকলে তো গমে পায় কিন্তু আপোনালোকে যদি আহে ইয়াতে আহিব পাৰে খুব ধুনীয়া মন্দিৰ আৰু ইয়াতে মোৰ এটা খুব ভাল লাগে কি মোৰ এইটো মন্দিৰত আহিলে খুব মানে মনটো মানে ভাল লাগি যায় আপোনালোক কৈ আছো আজি একচুয়ালি প্ৰথমবাৰৰ কাৰণে মন্দিৰলৈ আহিছো বিয়াৰ পিছত আৰু ওয়াইফকো লৈ আহিলো আৰু এই মন্দিৰটো তাই দেখা নাছিল তো তাইক দেখালো এইটো হল হিন্দাল প্ৰভু মন্দিৰ তো আপোনালোকে আগতে মোৰ ভিডিঅ' দেখাই পাইছে চাগে গমে পাইছে তো বিয়াৰ পিছত তাইক আজি প্ৰথমবাৰ লৈ আহিছো তাই বহুত ভাল লাগিছে বোলে কেনে লাগিছে তাই পুৰা ধূপ চাকি জ্বলাই আছে তো তাই বোলে বহুত ভাল লাগিছে তো তেনেকুৱাকৈ আপোনালোক আজি এটা বিশেষ দিন তো সেইকাৰণে তাইৰ লগত আহিলোঁ খুব ভাল লাগিলে তো আপোনালোকৰ মন্দিৰত যাব মনটো খুব ভাল লাগে হয়নে নহয় গাইছ আপোনালোকৰ হয়নে এনেকুৱা মোৰতো ভাই মন্দিৰত আহিলে খুব ভাল লাগে মনটো আৰু আমাৰ ওয়াইফৰ বোলে বেছি ভাল লাগে কেনেকুৱা লাগে তাইৰো বোলে বহুত ভাল লাগিছে আমাৰ এওঁ এতিয়া মন্দিৰত শিৱ বাবাৰ ওচৰত গাখীৰ ঢালিব তো অলপমান মই তাৰে দৃশ্য আপোনালোক দেখাইছো ওপৰত ঢালিলে মানে তললৈ আহে নেকি ৱাও মই কিন্তু আজিলৈকে ওপৰত ঢালাই নাই মই এনেকৈ ডাইৰেক্ট ঢালি দিয়াচোন এবাৰ আকৌ নহয় দিয়া মই ডাইৰেক্ট ঢালি দিওঁ অলপমান মকলিকৈ ৰাখিবা আৰু নেকি গোটেই শেষ কৰি দিলা দেখোন তুমি বা শিৱ বাবাৰ নামত গোটেই শেষ কৰি দিলে চা মোক গেলি নাৰাখিলে ৰাখিব লাগে কাৰণ ভগৱানক মোৰো দিবৰ মন যায়তো আমাৰ এওঁ আকৌ মোক নিদিয়াকৈ প্ৰসাদ খাব ধৰিলাই মানে আৰু কি হ'ব আগে খাব ধৰিলা মন্দিৰত অহাৰ পিছত পাহৰিয়ে গৈছে মোক যে দিব লাগে প্ৰসাদ একচুৱেলি আমি মন্দিৰৰ পৰা আহি আমি ফাৰ্ষ্টতে মন্দিৰৰ পৰা আহিলোঁ আহি পেলাই কি ভাবিলোঁ অলপমান ৰেষ্ট ল'লোঁ আৰু তাইৰো কিবা কিবি ঘৰৰ কাম আছিল আৰু লগতে আমাৰ ঘৰত ভাত বনোৱা চাহ দিয়া কিবা কিবি এক্সেট্ৰা চবকে দিব লগা হয় মা আছে দেউতা আছে চবকে চাহ তাহ দিলে ভাত দিলে তো অলপমান ৰেষ্ট কৰিলোঁ আমি ৰেষ্ট কৰাৰ পিছত কি ভাবিলোঁ তাইও ক'লে যে তাইৰ মনটো আগৰ পৰাই আছিল যে তাই ক'ৰবাত ফুৰিব যাব তাইৰ বাৰ্থডেৰ দিনা তো মোক কৈ একদম মানে মাথা একদম খলা কৰি দিছে আৰু যদি মই নাযাম আজি যদি মই নাযাম তাই মোক শেষ কৰি দিব আৰু ৰাতিলৈকে মই টোপনি মাৰিব নেদিব তো সেইকাৰণে কি আজি তাইৰ বাৰ্থডে যিহেতুকে আৰু মোৰো মনটো ভাল আৰু তাইকো অখুচি কৰিব ইচ্ছা নাই কাৰণ তাই আজি জন্মদিন সেইকাৰণে ভাবিলোঁ এঠাইত ফুৰিব যাওঁ তো ক'ত ফুৰিব যাই আছোঁ ক'ত যাম আপোনালোকৰ ভিডিঅ'টো চালে গম পাব আৰু স্কিপ নকৰিব মাজতে বহুত কিবা কিবি আছে মানে তোমাৰ ওলোৱা হয় নাই কিয়া এমান দেৰি তোমাৰ ওলাওঁতে ইমান টাইম লাগে অলবাহে ধৰছো বোলে কেতিয়াবাই দেখোন ভাত দিলি চবকে হয় নেকি ইমান লেধা হলি নহ'ব গম পাইছানে নাই ইমান লেধা হলি নহ'ব ক'ত লেধা হলি এনেকে নহ'ব জলদি কৰ হ'ব দিয়া মই ওলালোঁ গাড়ী লৈ আৰু এইও আছে লগত গাড়ী এইটো আকৌ কামেই নাই এই এনেই মুখৰহে কথা তো লগতে মোক পুৰা ৰিকুৱেষ্ট কৰি ওলালা আৰু তো মায়েও অহাৰ কথা আছিল কিন্তু লাষ্টত মাই অহা নহ'ল কাৰণ দেউতা ঘৰত নাই সেইকাৰণে মাইক নানিলোঁ আমি দুটাই আহিলোঁ আৰু জেগাটো কেনেকুৱানো আপোনালোকক অলপ দেখাম বুলি ভাবিলোঁ তো আমি জেগাটো আহি পালোঁ আৰু এইটো জেগাই হয় আৰু আপোনালোকে যদি আহে আপোনালোকেতো আহিলে বৰিহাটৰ পৰা আহিব লাগিব মানে মিৰ্জা হৈ পেলাই গুৱাহাটীৰ ফালৰ পৰা যদি কোনোবা আহে মিৰ্জা হৈ পেলাই আহিব লাগিব আৰু বৰিহাট পোৱাৰ পিছত এনেকৈ এটা সোমোৱা ৰাস্তা আছে তো সোমোৱা ৰাস্তাটো যদি এনেকৈ সোমাই আহিলে হ'ল আৰু লগতে তাতে বেনাৰ লাগি আছে মই আপোনালোকক কেমেৰাত অলপমান দেখুৱালোঁ সেই বেনাৰখন চালে গমেই পাব আপোনালোকে আমি আহি পালোঁ গাইজ আহি পালোঁ এইখন ইয়াতে গাড়ীখন আমি পাৰ্ক কৰিলোঁ আমাৰ মিষ্টাৰ পাঠক আমাৰ ইমান ওচৰতে ঘৰৰ ওচৰতে ইমান ধুনীয়া পাৰ্ক আছে কিবা এটা ভাল লাগে দেচোন তো আহিলে একবাৰ চাবা কেনেকুৱা কি বনাইছে বোলো একবাৰ চাই লওঁ পাৰ্কিঙৰ জেগা বহুত আছে চাৰিচকীয়া পুৰা পাৰ্কিঙৰ জেগা এইফালে বাইক আছে এইফালে চাৰিচকীয়া থ'ব পাৰিব একো প্ৰব্লেম নাই আমি এইবাৰ যাম নে কি কোৱা ভিতৰত যাম আৰু আহি আছে বহুত মানুহ আহিছে
তো গাইজ এইটোৱে হৈছে ইয়াৰে মেইন গেটটো তো এতিয়া আমি ইয়াতে সোমাম তো দাদা ইয়াতে আপোনালোকৰ কেনেকুৱা কি চিষ্টেম অলপ কৈ দিয়কচোন এইটো আমাৰ হৈছে 200 টকা এন্ট্ৰি ফিজ হয় 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 এজনৰ পাৰ মেম্বাৰ্স আপোনালোকে যদি ৰেষ্টুৰেণ্টত বস্তুটো 200 টকাৰ ভিতৰত খায় হয় হয় তেতিয়াহ'লে আপোনালোকৰ হেতু এই হৈ যাব মাইনাস হৈ যাব আৰু মানে 200 ওপৰত হয় তেতিয়াহ'লে আপোনালোকে এটো পে কৰিব লাগিব আৰু আপুনি একবাৰ ইয়াৰে ডিটেইলছ কিনি জনাই দিয়কচোন এইখন নেৰিখনৰ নামটো কি একবাৰ কৈ দিয়কচোন ARJB ফাৰ্ম ARJB ফাৰ্ম আৰু কিমান দিন হ'ল ষ্টাৰ্টিং কৰা 6 মান্থ হ'ল ন মই গম পোৱাই নাছিলোঁ কিন্তু আজি আহিলোঁ আৰু দিয়ক ঠিক আছে আপুনি হেৰিটো কাটি দিয়ক আমাক দুটা দিয়ক ঠিক আছে মই পে'মেণ্ট কৰি দি আছোঁ অনলাইন আপোনাক গেটৰ পৰা সোমায়ে মই অলপমান আপোনালোকক এই বিল্ডিংটো চাৰিও চাইডটো দেখাই আছোঁ এনেকুৱা ঠাই আমি গুৱাহাটীত দেখিবলৈ পাওঁ কিন্তু আমাৰ গাঁও এৰিয়াত এনেকুৱা ঠাই নাছিল কিন্তু এইবাৰ বনালে কিবা এটা ভাল লাগি যায় দিয়কচোন নিজৰ ওচৰত ঠাই যিহেতু তো মানে ভাল লাগে আৰু কাৰণ আমাৰ ওচৰতে এনেকুৱা এটা ধুনীয়া প্লেচ বনাইছে তো অলপমান আগৰ ফালে যাই আছোঁ মই আগৰ ফালে যাই এই চাৰিওফালে চাওক মানুহ অলপ গধূলিৰ টাইম হৈছে কাৰণে অলপমান আন্ধাৰ দেখিব পাৰে আপোনালোকে কিন্তু মই যিমান পাৰোঁ কেমেৰাত দেখাবলৈ চেষ্টা কৰি যাই আছোঁ আৰু মই ভিতৰত অলপ সোমাইছোঁ আৰু পাৰ্কখন চালোঁ অলপমান কেনেকুৱা কি আজি আমাৰ ওচৰৰে যিহেতু কেনে লাগিছে তোমাৰ কোৱাচোন ভাল লাগিছে আৰু অলপমান আপোনালোকক মই কেমেৰাত ঘূৰাই পেলাই দেখাই আছোঁ তো ইয়াতে সৰু ল'ৰা ছোৱালীও খেলি আছে আৰু ইয়াৰে এটা ভাল লগা দৃশ্য কি গম পায়নে ইয়াৰে মানে চাৰিওফালে গছ আছে চাওকচোন কিমান গছ আছে পূৰা একদম গছে গছ মানে চাৰিওফালে সেইটো এটা প্লাছ পইণ্ট ইয়াৰে আৰু এইফালেও মানুহ বহি আছে কেনে লাগিল তোমাৰ ইয়াতে আহি কোৱাচোন অলপমান অলপ জোৰত কোৱা কি ইমান লাহে লাহে শুনিবা নাই মই বহুত ভাল লাগিছে কি ভাল লাগছে এটা কচোন মোক এটা কওঁ অলপ কি টাইপ ট্ৰেডিশ্যনেল টাইপ গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া ঘৰ নে কি আৰু চাওক গাছৰ মাজে মাজে লাইট অলপ জ্বলিছে কাৰণ এতিয়া আন্ধাৰ হ'ব ধৰিছে না সেইকাৰণে অলপমান লাইটবিলাক জ্বলাই দিছে আৰু অলপ আন্ধাৰ হোৱাৰ পিছতো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এইটো চাওক গছৰ মাজে মাজে খেলি আছে কি মজা ধুনীয়া এটা মানে ভাল লগা পৰিৱেশ আমাৰ এই বোলে এইখনত বহি ভয় লাগে কি সঁচাকৈ ভয় লাগছে নে কিমান ভয় লাগছে এই সৰু এইখনত বহাওঁতে তোমাৰ ভয় লাগিল হা তেতিয়াহ'লে কি কৰিবা তুমি দেই অলপ ধূলাচোন ধূলা ৰিজৰ্টত আহিলোঁ আৰু তাইক বোলে খালি মানে ৰিলচ বনাই দিব লাগে মই ভাবিলোঁ আপোনালোকক অলপমান দেখাওঁ এৰে কেনেকুৱা কি দৃশ্য কেনেকুৱা কি ৰিজৰ্টখন অলপমান এক্সপ্লেইন কৰোঁ কিন্তু তাইকে বোলে ৰিলচ বনাই দিব লাগে তো সেইকাৰণে ভাবিলোঁ কি তাইক অলপ ৰিলচ বনাই দিলোঁ আৰু টাইমটো দেৰিয়ে হৈ গ'ল আৰু কিবা কিবি খাম এতিয়া অলপ অৰ্ডাৰ কৰিম তো এইখনেই হৈছে ইয়াৰে একদম পুৰণি কলীয়া টাইপ মানে মাটিৰে সজোৱা এখন ৰেষ্টুৰেণ্ট আৰু অৰ্ডাৰ দিয়া প্লেচ তো ইয়াতে আমি যি লাগে যি খাব বিচাৰোঁ তাকে বনাই দিব ইহঁতে আৰু মেইনলি ইয়াতে আমি অৰ্ডাৰ কৰিব লাগিব আপুনি কি খাব বিচাৰে এতিয়া আমাৰ মেনু দিব আহিছে এতিয়া কোনটো বস্তুত কি দাম মই এতিয়া চাই আপোনালোককো দেখাইছোঁ তো এইটোৱে হৈছে ইয়াৰে মেইন কাউণ্টাৰ তো ইয়াত অৰ্ডাৰ কৰিব লাগিব কি খাবা চোৱা চাই পেলাই অৰ্ডাৰ কৰা চাই লোৱা তোমাৰতো আৰু খাব পালে আৰু একোৱে নালাগে নেকি খাবলৈ অৰ্ডাৰ কৰিছোঁ এতিয়া আহিয়ে বনাই ৰখি আছোঁ অৰ্ডাৰ কৰি ইমান টাইম ৰখি আছোঁ আহিয়ে পোৱা নাই আমাৰ এইজনী আৰু খাবা পালি একো নালাগে নেকি খাৱাৰ নামত এক নম্বৰ হা এদিন মোক বাহিৰত লৈ আহা খাবৰ কাৰণে ঘৰত এখন সদায় ভাত কেইটাই খাই থাকিব লাগে কিয়া তুমি আজি লৈ আছোঁ তোমাক আজিহে লৈ আহিছা লৈ অহাৰ দিনা নাম নাই নেকি লৈতো আহিছোঁ না কমচে কম না নাই লৈ আহা কমচে কমতো ক'বা লাগে না যে শলাগ ল'ব লাগে খোৱাৰ পিছত কিয় শলাগ নলোৱা তো আহি গ'ল আমাৰ খানা এতিয়া খোৱাহে কথা নে কি কোৱা ভাইটি তোমাৰ ঘৰ ক'ত জাৰবাৰী নেকি মোক চিনি পাইছানে নাই গড়গড়া এই মেইন চকৰ ইয়াতে ইয়াতে তোমাৰ হেৰি যে আছে এই গোহাঁই ঘৰটো যে আছে আমাৰ গোহাঁই ঘৰটোৰ ওচৰতে ৰুমত মানে এইটো কিমান দিনৰ পৰা চলি আছে এইটো তুমি কিমান দিনৰ পৰা আছা ইয়াতে বেছি দিন হোৱা নাই জইন কৰবা দিয়া মোৰ চেনেলটো চাবা মই ইউটিউবাৰে হয় মানে তোমাৰ এনে এটা মানে ভিডিঅ' বনালোঁ আৰু ইয়াতে আহিছোঁ মই অহা নাছিলোঁ আগতে দিয়া ঠিক আছে দিয়া থেংক ইউ দিয়া লোৱা চাৰ্ভ কৰা এনেকৈ নহ'ব লোৱা সেইটোৱে খোৱা নাই ইমান দেৰি তোমাৰ হা লোৱা সেইটো আগুৱাই দিয়া
বৰা খাবৰ কাৰণে যি বাহান লাগি আছে ন আছে না সঁচা কথা কচোন আছে আজি বথক হৈ আছে এনেও নুডলছ খাই ভাল পোৱা তুমি ন ময়ো ভাল পাওঁ বাৰু তো গাইজ ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু য'ত গৈছিলোঁ আপোনালোক দেখুৱালোঁ ক'ত গৈছিলোঁ আমি তো এতিয়া খুব ভাগৰুৱা নেকি ভাগৰ লাগি গৈছে আৰু তাইতো আহাৰ নামে নলয় ইফালে আহা তাইতো আহাৰ নামে নলয় খালি তাতে থাকে কি বোলে ভাল লাগছে মোক কৈছে আৰু কি ক'বা চাওক গাইজ মই এতিয়ালৈকে একো দিয়াই নাই জাষ্ট তাইক ফুৰাব লৈ গৈছোঁ আৰু মন্দিৰত লৈ গ'লোঁ আজি তাইক আজি ক'তো ফুৰা লৈ যোৱা নহ'ল সেইকাৰণে অলপ মনটো বেয়া লাগি আছে কি কৰিম তাইক আকৌ গিফ্ট দিয়া নহ'ল ঠিক আছে মই অহাকালি কিবা এটা যদি পাৰোঁ তোমাক গিফ্ট দিম আজিতো বাৰু গিফ্ট দিয়া নহ'ল অলপ ফুৰিলোঁ ভাল লাগিল তো আপোনালোককো মই সেইফালেৰে মানে তাইৰ লগত যোৱাৰ মানে ফুৰিব আহিলোঁ লগতে আপোনালোকক অলপ দেখুৱালোঁ দৃশ্যটো কেনে লাগিল জনাব কমেণ্টত আৰু খুব ধুনীয়া ঠাই নেকি আপোনালোকে আহিব বুলি আশা কৰিলোঁ আৰু সেইটো ঠাইত যাব পাৰে খুব ধুনীয়া কম পইচাত পূৰা বৰা ধামাকা কমত ভাল কমত বেছি